MLA Dorsing Rohangpen Sangake Joy Kenunpon Kedam Tang Prenipa Inkore Hini Arni Fuloni Multi-Purpose Cooperative Lam Salong Pradhan Mantri Garib Kalyan Anna Yojana Scheme Pen Radaphan Inutpen Sanglin Po Keron Porasai Dengpon Bangso Skipen Aki Joy Radaphan Sang Keron Kapatir Pipon Lagi Fuloni Lam Satumsi Patir Pipon Bangso Sayang Dengalong Harokat MLA Dorsing Rohang Chitong Lunpen Radaphan Pradhan Mantri Garib Kalyan Anna Yojana Scheme Pen Inutpen Sang Linpo Pachirpon Bangso Along Fuloni Lam's Chairman Bidya Singh Rongpi Lapen Secretary Jimbu Dimung Atum Cherap Chitodunsi Mesen Pen Bangso Asai Pajunpon Fuloni Pen Mirjeng Hansi Report Karbi Daily News যোৱা 12 তাৰিখৰ পৰা আজি 21 তাৰিখৰ ভিতৰত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ যিটো আঁচনি সেই আঁচনিৰ যোগেদি হিতাধিকাৰীসকলক বিতৰণৰ যি কাৰ্য হৈছে এটা মহোৎসৱ হিচাপে ল'বলৈ কাৰণে এটা আঁচনি হ'ব ভাৰতত এইটো ৰূপায়ণ কৰিবৰ কাৰণে যিটো আঁচনি এই হিচাপতে আমি ফুলনি ইয়াত মাল্টিপাৰ্পাছ কোঅপাৰেটিভ ছ'চাইটিৰ যোগেদি হিতাধিকাৰীসকলক আমি চাউল বিতৰণ ৰূপায়ণ কৰিছোঁ আৰু ইয়াৰ যোগেদি বহুত হিতাধিকাৰীয়ে যথেষ্ট সকাহ পাইছে সহায় পাইছে গতিকে আমি প্ৰধানমন্ত্ৰীক ধন্যবাদ দিব লাগিব আৰু অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ দিব লাগিব কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM মহামাক ধন্যবাদ দিব লাগিব DGP চৰকাৰক আমি ধন্যবাদ দিব লাগিব আৰু আহিবলগীয়া দিনত এনেকুৱা কল্যাণমূলক আঁচনি যাতে আৰু অতিকৈ আৰু বেছিকৈ যাতে আমি কাৰ্যসূচী ল'ব পাৰোঁ আঁচনি ল'ব পাৰোঁ সেইখিনি আমি আমাৰ চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰি